চাও আহক আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। সকলোকে মোৰ চেনেল জিয়া কেপচাৰলৈ স্বাগতম জনাইছো। যদি আপোনালোকে এতিয়ালৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে তলত লিখা থকা সাবস্ক্ৰাইব বটনটো দবাই দিয়ক। আহক আমি ভিডিঅ'টো আৰম্ভ কৰো। নগাঁৱত কোভিড আক্ৰান্তৰ সংখ্যা 954 জনলৈ বৃদ্ধি। কামপুৰ, ৰহা আৰু কলিয়াবৰ মহকুমাৰ অন্তৰ্গত অঞ্চলসমূহত বান আৰু কৰোনাৰ সৈতে মোকাবিলা কৰিবলৈ বৰ্তমান সাজু হৈছে প্ৰশাসন। নগাঁৱৰ কামপুৰত বানত প্ৰাণ হেৰুৱালে এজন লোকে। ঘৰপানী নৈৰ ভাৰণি পানীত পৰি মৃত্যু লোকজনৰ। বিহেশ্বৰ বসুমতাৰী নামৰ লোকজনে হেৰুৱালে প্ৰাণ। চীন ভাৰতৰ সংঘাতৰ মাজতে টাইৱানত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত অসম সন্তান গৌৰঙ্গলাল দাস। ভাৰত আৰু চীনৰ মাজত সীমা বিবাদে সংঘাতৰ সৃষ্টি কৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ জ্যেষ্ঠ বিদেশ সেৱা বিষয়া তথা কূটনীতিবিদ গৌৰাঙ্গলাল দাসক টাইৱানৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছে। অভিনেতা অমিতাভ বচ্চন আৰু তেওঁৰ পুত্ৰ অভিষেক বচ্চনৰ সুস্বাস্থ্য আৰু শীঘ্ৰে আৰোগ্য হোৱাৰ কামনা কৰিছে নেপালৰ প্ৰধানমন্ত্ৰী KP শৰ্মা অলি। বলিউড অভিনেতা অনুপম খেৰৰ লগতে কোভিড-19ত আক্ৰান্ত তেওঁৰ ভাতৃ আৰু মাতৃ। মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি কৰা হৈছে তেওঁলোকক।